নমস্কাৰ, মই গায়ত্ৰী দত্ত শৰ্মাই মোৰ ইউটিউব চেনেল গায়ত্ৰী দত্ত শৰ্মা ডিব্ৰুগড়লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আগৰ ভিডিঅ'বিলাক চাই আপোনালোকে সকলোৱে ভাল পাইছে। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হ'ব, কি হ'ব সম্ভৱ ময়ো নাজানো ইমান এটা। মোক যোৱাকালি ফোন এটা কৰিলে আমাৰ মেম কাবেৰী বাই যে তুমি মোৰ লগত ওলাবা ৰাতিপুৱা 7:30মান বজাত। এইটো কাৰণে ওলাই আছোঁ, কিন্তু কি হ'ব লাষ্টলৈকে আৰু কি নহয় সেইটো মই এতিয়া ক'ব নোৱাৰোঁ। মোৰ লগতে আৰু অলপ ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব আজি মই কি কৰি আছোঁ। আৰু কাবেৰী বাৰ লগতনো আজি মই ক'ত যাওঁ, কি কৰোঁ তাকে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাব আৰু স্কিপ নকৰি ভিডিঅ'টো চাব। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ব'লক চাই যাওঁ এতিয়া ভিডিঅ'টো। এতিয়া অলপ দূৰ খোজকাঢ়ি গৈ আছোঁ। প্ৰথমতে মই স্কুটি লৈ অহা কথা আছিলে, তাৰপিছতে স্কুটিখন লৈ নগ'লোঁ, যিহেতু কাবেৰী বাহঁতৰ ঘৰত অলপ ৰাস্তাটো বনাই আছে বোলে। সেইটো কাৰণে ফোন কৰিলে যে ৰাস্তাটো বনাই আছে, তুমি স্কুটি লৈ আহিব নালাগে, মই ৰাস্তাতে পিক আপ কৰি ল'ম। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ। ব'লক আজিৰ দিনটো কি কৰি আছে চাই থাকিব। আমি এতিয়া আহি পালোহি। ইয়াতে ৰাস্তাত ভিডিঅ' নবনালোঁ দেৰি হোৱাৰ কাৰণে। এতিয়া ইয়াত কাবেৰী বাৰ মেকআপ কৰি আছে, এইফালে মেকআপ লৈ আছে। আৰু কি হয় মেকআপ কৰাৰ পাছত অকণমান দেখাবলৈ চেষ্টা কৰিম কি হয় নহয়। সেয়ে আজি কি বুলি কৈছিলোঁ আৰু আপোনালোকক যে মই ক'লে যাম কি কৰিম সেইটো মই নাজানো, কাবেৰী বাইহে গম পায় বুলি কৈছিলোঁ। এই কাবেৰী বাৰ লগতে শ্বুটিঙৰ কাম এটাত আহিছোঁ ইয়াতে। শ্বুটিঙৰ কামটো এতিয়া গানটো কি গানৰ শ্বুটিং হৈছে সেইটো মই ইমান ভালকৈ নাজানো। বিহুসুৰীয়া গান হয়, কিন্তু গানৰ হেৰিখিনি গম নাপাওঁ, কি হ'ব কি নহ'ব পাছত অকণমান দেখাম, অলপ পাছত দেখাম কি হৈ আছে। এতিয়া মেকআপটো কৰি লওঁ, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এতিয়া আমাৰ মেকআপ চেকআপ লৈ শেষ হ'ল। ছিংগাৰ আৰু এক্টৰ্ছৰ মেকআপ কৰি শেষ কৰিলে। শেষ কৰাৰ পাছত আমি আহিছোঁ এতিয়া লোকেশ্যনত, মানে যোনডোখৰ শ্বুটিং হ'ব। এয়া ধুনীয়া এটা ভেলাঘৰ সাজিছে তেওঁলোকে। আমি বৰ্তমান আছোঁ লেঙেৰী নখাটত। গাঁওবাসী ৰাইজে বৰ ধুনীয়া এটা ভেলাঘৰ পাতিছে, তাতে অকণমান শ্বুটিং এটা কৰিবলৈ আহিলে তেওঁলোকে, এক্টৰ্ছ আৰু ছিংগাৰগৰাকীৰ লগতে আমিও আহিলোঁ। চাই যাব ভিডিঅ'টো। এতিয়া আমি আছোঁ শ্বুটিঙৰ জেগাত। পূজা বা কাবেৰী বা মই মাস্ক লগাই আহিছোঁ, মানে ৰ'দে খাব নহ'লে মাস্কখন লগাই আহিছোঁ সেইকাৰণে। এইফালে চব গাঁওবাসী ৰাইজ ইয়াৰ। এইফালে হৈ আছে শ্বুটিং। আৰু অকণমান দেখাম আৰু কি গানৰ শ্বুটিং হৈ আছে অলপকৈ চাই যাব ভিডিঅ'টো। তোমাৰে প্ৰেম মই হলো ধুলিয়া বিহুতে নুবলিয়া আইনো গালি পাৰে পেটৰ নুভাজুলিয়া। মই হলো ধুলিয়া বিহুতে নুবলিয়া আইনো গালি পাৰে পেটৰ নুভাজুলিয়া।
এফালে সাজি আছে মেজি, এইটো মাঘ বিহুৰ দিনাখন জ্বলোৱা হ'ব। ইফালে শ্বুটিং চলি আছে, ইফালে খুৰাহঁত দাঁত। ইয়াত এনেকৈ আজি খানাৰ আয়োজন কৰা হৈছে। খানা কি বনাইছেনো দাদা আজি? ব্ৰইলাৰ হাঁহ। অঁ, ব্ৰইলাৰ হাঁহ। ইয়াতে এনেকৈ শ্বুটিং কৰাৰ পাছত খানা আয়োজন কৰিছে। এতিয়া আমি খাম খানা। এয়া খাবলৈ ষ্টাৰ্ট। আজি শ্বুটিং চলি আছে। এফালে খুৰাহঁত বহি আছে, এনেকৈ শ্বুটিং চাই আছে। আইতাহঁতে শ্বুটিং চাই আছে। শ্বুটিং নহয় আচলতে, বিহু চাবলৈ আহিছে চবে। এইফালে পপিয়া মেনে শ্বুট কৰি আছে, আমাৰ পপিয়া মেন, আৰু এইফালে আইতাহঁতে চাই আছে। আৰু সেই আজি শ্বুটিঙত আহিছিলোঁ। আমাৰ এইফালে পপিয়া মেন শ্বুটিং কৰি আছে, এইফালে আইতাহঁত বহি আছে। কিবা এটা কওক, কিবা এটা কওক আকৌ। লাজ কৰিছে যে। শ্বুটিং চাই কেনেকুৱা লাগিছে আজি? ভাল লাগিছে? শ্বুটিং চাই ভাল লাগিছে কৈছে। তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে চবেই। আপোনালোকৰ গাঁওখনৰ নামটো কি যে? গৰুহৰা। আৰু এইফালে মইনাম এটা দেখিছোঁ। সেই মইনামকেইটা মানে কিহৰ কাৰণে আছে বাৰু? এনেই ৰজা মৈদাম। এনেই আগৰ দিনৰ মানে ৰজাৰ মৈদাম হয় ন? মৈদাম ফালে যাম, মৈদামটো দেখাম বাৰু আপোনালোকক। মৈদামটো কেনেকৈ কি আছে, কিহৰ কাৰণে মৈদামটো হয় সেইখিনিও জনাম আপোনালোকক। এতিয়া ভিডিঅ'টো চাই যাব। এয়া হৈ গ'ল আমাৰ সকলোৰে মৰমৰ পপিয়া মেন। তেখেতৰ ভাল নামটো হৈছে ক্ষীৰোদ। আজিহে গম পাইছোঁ। আৰু এখেতৰ লগত কাম কৰি খুব ভাল লাগিলে, খুব মৰমীয়াল তেওঁ। আৰু তেওঁ আহিব বুলি মই গম পোৱা নাছিলোঁ, হ'লেও লগ পাই গ'লোঁ। লগ পাই বহুত ভাল লাগিলে, লগত কাম কৰিও বহুত ভাল লাগিলে। তেখেতলোকৰ বিশেষ তেনেকুৱা একো ভিডিঅ' বনোৱা নহ'ল, ব্যস্ততা হৈ আছিলে তেওঁৰ। এইটোৱে হৈছে মৈদামটো যে আপোনালোকক দেখাম বুলি কৈছিলোঁ, দেখাব নোৱাৰিলোঁ শ্বুটিঙত ব্যস্ত হৈ থকাৰ বাবে। আৰু এই পুখুৰীটো দেখিছেনে? বাৰিষা কালত বহুত ধুনীয়া ধুনীয়া ইয়াতে পদুম ফুল ফুলে, ভেট ফুল ফুলে বুলি কৈছে ভাইটি এটাই। আৰু এই পথাৰৰ মাজতে আমি আছিলোঁ। আৰু এতিয়া আমাৰ শ্বুটিং শেষ। ইয়াত শ্বুটিং শেষ হ'ল। এতিয়া আমি সেইফালে যাম। শ্বুটিং সেইফালে আছে, লাষ্ট শ্বুট তাতে আছে। আৰু অলপ শ্বুটটোত কি আছে দেখাম, চাই যাব। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব।